Hello everyone, welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। কি খবৰ সকলোৰে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। এতিয়া সময় হৈছে 4টা। ভাবিছোঁ এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে আজি ব্লগটো চাই থাকক। যদি এই ব্লগটো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই যাম চুলি কাটিবলৈ। যথেষ্ট দেৰি কৰিছোঁ যিহেতু কালি ঈদ, দাড়ি চুলিটো কাটিব লাগিব। ভিডিঅ'টো চাই থাকক। মই এতিয়া দাড়ি চুলি কাটিবলৈ যাম, আপোনালোকক লগত লৈ যাম। আপোনালোকৰ ঈদৰ প্ৰস্তুতি কেনেকুৱা চলিছে কমেণ্ট ছেকশ্যনত জনাবচোন। হেল্ল' ফ্ৰেণ্ডছ, অৱশেষত মই চুলি কাটিলোঁ। প্ৰায় 4 ঘণ্টা সময় ধৰি ৰৈ চুলি কাটিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া মই যাই আছোঁ ডাঙৰ মাহঁতৰ ঘৰত, কিবা বনাব। চাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোককো দেখুৱাম কি বনায়। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টা বাটনটো বজাই দিব। আপুনি যদি আজি প্ৰথম মোৰ চেনেললৈ আহিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সকলোকে আগতীয়াকৈ ৰমজান ঈদৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।